बे समाव दंफैयो आं धेमाजि जिल्लानि सिङाव थानाय सेङाजान आरो सोरांस्रि ओनसोलाव दा बेयाव गोबां दैबाना गोबां समनिफ्राय अखा हानानै गोबां दैबाना जादों बे दैबानानिनो माखासे जोङो नोंथांमोननो बे बड'लेण्ड बुब्लिनि जानानै माखासे नुथाय दिन्थिनो थाखाय बेयाव जों दंफैयो दा जोङो बे दैबानायाव माबायदि बे दैबाना लोमजानाय सुबुंफोरा माबायदि खस्थ' भुगिनानै दं बिनिनो जों माखासे बिथांमोननिफ्राय बाथ्रा मिथिनानै लानि আমাৰ চেঙাজান অঞ্চলবাসী অসুবিধাৰ সন্মুখীন হৈ আছে কিয় যে আপোনালোকে দেখি আছে বানপানী সমস্যা টিউবৱেলকেইটা চব পানীত ডুব গৈছে ফাৰ্ষ্ট টাইমটো পানীৰ সমস্যা যেটো পানীৰ পৰা এইটো বেয়া পানী খালে মানে মানুহৰ বেমাৰ হয় বেমাৰ আজাৰ মানে বিয়পি আহে আৰু লগতে আমাৰ যে পশুধন এইকেইটাও আমি য'তে ত'তে ওখ ভেটিত আশ্ৰয় ল'ব লগা হৈছে এইটো পানী শুকোৱাৰ লগে লগে চব পলক দিয়া ঘাঁহ খাব পলক দিয়া হেৰি কৰিব চব খাই মানে বেমাৰ আজাৰত মানে যোৱাবাৰো বহুত গৰু ম'হ মৰিলে ছাগলীও মৰিলে সেইটো কাৰণে চৰকাৰক মই এইটোৱে অনুৰোধ কৰিম যে আমাৰ যিখিনি পশুধনৰ খাদ্যৰ নাটনি এইটো অতি শীঘ্ৰে মানে পূৰণ কৰি দিব লাগে কিয় যে আমাৰ ভুক্তভোগী ৰাইজে বছৰে বছৰে খেতি পথাৰটো নষ্ট হৈ গৈ আছে বছৰে বছৰে নষ্ট কৰি পেলাই মানে আমি ৰাইজে ইমান ভুক্তভোগী হৈছোঁ যে কি ক'ব তাৰ ক'বলৈ কোনো শব্দ নাই প্ৰতি বছৰে আমি আলি পদূলিৰ দেখিছে আপোনালোকে কেনেকুৱা কণ্ডিশ্যন আলি পদূলি যদি ইয়াত ডাঙৰকৈ আলি হোৱা হ'লে তেতিয়াও তাত আশ্ৰয় লৈ কিছুমান থাকিব পৰা যায় কিন্তু ক'ৰবাত হয়তো প্লেটফৰ্ম আছে ক'ৰবাত ইয়াত প্লেটফৰ্মে নাই তেনেকুৱা সমস্যাত আমি ভুগি আছোঁ আৰু প্ৰতি বছৰে আমাৰ ব্ৰহ্মপুত্ৰ আৰু লালি নদীৰ গৰাখহনীয়া লাগি বিঘাই লৈ গৈ আছে চৰকাৰক আমি আহ্বান কৰি কিছু সমস্যা মানে চেঙাজানৰ যিকেইটা মানে আমাৰ যিমান পূৰণ কৰিব লাগে ইমানকৈ দিয়া নাই পাৰ্ক পাইং কেইটামান দিলে এই পাৰ্ক পাইঙে মানে ইমানকৈ কাম কৰিব পৰা নাই তথাপি অলপ ছেফ হৈছে সেইটোকে চৰকাৰক মই অনুৰোধ জনাম যে অতি শীঘ্ৰে আমাৰ এইটো বানপানী আৰু গৰাখহনীয়া সমস্যাটো সমাধান কৰি দিব লাগে আপোনালোকৰ ঘৰত ভেটিত সোমাই গৈছে নেকি কিমানমান দ হয় আপোনালোকৰ ভেটি বা ঘৰত বা এতিয়া গৰু ছাগলী ম'হ আপোনালোকে কেনেকুৱা থৈছে আমি গৰু ছাগলী ম'হ যিকেইটা ওখ ঠাই তাত আমি থৈছোঁ আৰু কিছুমান প্লেটফৰ্ম আছে প্লেটফৰ্মত থৈছোঁ আপোনালোকে দেখিছে কিমান সমস্যাৰ সন্মুখীন হয় ঘাঁহ পাবলৈ নাই ঘাঁহ য'ৰ ত'ৰ পৰা যোগান কৰি আমি যেন তেন মানে জীৱটো বচাই আছোঁ আৰু এনেকুৱা সমস্যাত ভুগি আছোঁ আৰু বৰ্তমান যদি পানীটো শুকোৱাৰ লগে লগে চৰকাৰে ব্যৱস্থা নকৰে তেতিয়া আমাৰ ইয়াত মানে খাদ্যৰ নাটনি বোকা খাই পেলাই মৰিব ধৰিব আৰু ইয়াত দেখিছে কেনেকুৱা চহৰ অঞ্চলত সমস্যা এখন চিকিৎসালয় নাই যিহেতু ভেটেনেৰি ডিপাৰ্টমেণ্ট নাই যিটো মানুহৰ মানে চিকিৎসালয় নাই ইয়াত এনেকুৱা চিকিৎসাত মানে নথকাৰ কাৰণে আমি এটা টেবলেট আনিবৰ কাৰণে আমি ইয়াৰ পৰা নাও লৈ 5 কিলোমিটাৰ 6 কিলোমিটাৰ যাব লগা হয় এনেকুৱা সমস্যাত এতিয়া আমাৰ ৰাস্তা বিচ্ছিন্ন হৈ আছে বানপানীৰ কাৰণে নিজৰ ব্যক্তিগত নাও লৈ পেলাই মানে যাব লগা হৈছে কিছুমান ঘৰতো নেৰানে পৰা বৰষুণ দিয়াৰ ফলত মানে আমাৰ ইয়াত ৰাইজৰ মানে ধান চান শুকাব পৰা নাই নানা ধৰণৰ সমস্যা হৈ পেলাই মানে খাদ্যৰ নাটনি হৈ আছে দোকান নাই ইয়াত সেইটো কাৰণে ৰাইজে বিৰাট অসুবিধাত মানে ভুগি আছে সেইটো কাৰণে অতি শীঘ্ৰে মানে খাদ্যৰ যোগান ধৰিবৰ কাৰণে চৰকাৰক আহ্বান জনাম মই আৰু গৰু খাদ্য যি নাটনি হৈছে এইটো চৰকাৰে অতি শীঘ্ৰে আমাক ইয়াত যোগান দিয়ে তাকে আহ্বান কৰিম আৰু প্ৰতি বছৰে যে গৰাখহনীয়াৰ সমস্যা আছে গৰাখহনীয়াৰ প্ৰটেকশ্যন দি আমাৰ এই চেঙাজান অঞ্চলবাসী ৰাইজৰ সমস্যাটো সমাধান কৰে এইটোকে আহ্বান কৰিম যে জোনাই বিধানসভা সমষ্টিৰ MLA ভুৱন পেগু ডাঙৰীয়াই যে কৈছিলে এই জোনাইখন 3 বছৰ পাছত বানমুক্ত জোনাই গঢ়ি তুলিম বুলি কৈছে ইয়াৰ বিষয়ে আপুনি কি কয় আমাৰ বিধানসভা সমষ্টি জোনাই বিধায়ক মহোদয় আহি পেলাই আমাৰ চেঙাজানত আমাৰ ইন্দিৰা প্ৰাথমিক বিদ্যালয়ত উপস্থিত হৈ নিজে কৈ গ'ল যে 15 দিনত মানে প্ৰটেকশ্যনৰ ব্যৱস্থা হ'ব আৰু প্ৰটেকশ্যনৰ ব্যৱস্থাটো তেখেতটো কৰিলে কিন্তু যিমান পৰিমাণে দিব লাগে ইমানখিনি নহ'ল আৰু 3.5 কোটিৰ প্ৰজেক্ট মানে ইয়াত ক'লে যে হ'ব এইটো 3.5 কোটি প্ৰজেক্টটো এতিয়ালৈকেতো আহি পোৱা নাই গৰাখহনীয়া দিনে দিন বিঘাই মানে খহাই নি আছে এনেকুৱা সমস্যা হ'লে যদি কেনেবাকৈ আমাৰ চেঙাজান চৰাংচিৰিৰ মাজেদি কাৱৈমাৰী পাৰঘাটত সোমাবলৈ
কাৱৈমাৰী পাৰ ঘাটত সোমাব ল'লে মানে এই লামাজান অঞ্চলবাসী ৰাইজে পূৰা সন্মুখীন হ'ব এই সমস্যাৰ, যিটো গাঁৱে গাঁৱে বিলীন হৈ গৈ আছে, প্ৰতি বছৰে গাঁৱে গাঁৱে বিলীন হৈ যাব। এনেকুৱা সমস্যাটো প্ৰটেকশ্যন দি অতি শীঘ্ৰে মানে সমাধান কৰিব লাগে। পীযুষ হাজৰিকা ডাঙৰীয়া নিজে আহি চাই গ'ল ইয়াত, কিন্তু এতিয়ালৈকে প্ৰটেকশ্যনৰ ব্যৱস্থা হোৱা নাই যিমান পৰিমাণে হ'ব লাগে। এইটো মই আমাৰ এইটো ভাৰতীয় জনতা পাৰ্টি চৰকাৰ অসমত নেতৃত্ব লৈ আছে, মই এইটো আহ্বান কৰিম যে অতি শীঘ্ৰে আমাৰ সমস্যাটো সমাধান কৰিব লাগে, যি গৰাখহনীয়াৰ সমস্যা। उसुबिदाथ' जोंना गोबां जाना दं, जेरै गोबाव दिन अखा हानायनि जाउनाव माने मानसिफ्रा माइफोर लाम मोनाखै, सौनो मोनाखै आरो दैबानाबो जाना होबाय। दा माने सरकारनिफ्राय थाबैनो अनसुंथाइखौ मोनबा मोजां जागौ सानदोंमोन आरो। बेयाव बेसेसो न'खरा बे गासै जों गामियाव स्रांस्रि गामियाव 30 न'खर दं, गासैबो न'खरानो दा दै लोमजानानै दङ। बेखायनो जोङो सरकारनिसिम थाबैनो अनसुंथाइखौ होनानै रायजोखौ सुबिदा होयैखौ जों खावलायनाय थाबाय। आरो नोंथांमोननि जिहेतु बे जायगाया मोनसे गिदिर दैमा बारनानै फैनो गोनां जायो, बेयाव नोंथांमोना थांफै जिहेतु हाथायफोर थांनो, बाजारफोर थांनो, माबा मोनसे मुवा लायनो थाखाय डक्टर थांलाय फैलाय बेफोरबायदियाव नोंसोरमोना माबायदि हान्थियो? बेहाय जोङो बुहुद उसुबिदाजों थांनाय जायो। जोंहा नाव फिसा दं, नाव फिसाजों जों बारनांगौ जायो आरो थांफैयाव जोंहा बिदिनो खरसा बिदिनो 10 रां खरि होनाय जायो। बुहुद गोजान, थांबाथाय सानसे नङाबा जों न'आव सफैफिना आरो ओरैबायदि खस्थ'। जायगा जायगा बिदिनो हाब्रुबो दं, लामाफ्राबो थिग नङा, गामियावबो थिग नङा, ओरैहाय बारनानैबो थिग नङा। बेफोरखौ सरकारा थाबैनो बानायना होबा जों गोजोननाय मोनगोन आरो। ओमफ्राय बेयाव जिहेतु नोंसोरो दा बेक्तिगत नाव बा सरकारि नावफोरबो नोंसोरनो सुबिदा होनाय जादों नामा? बा आरो सरकारि नाव गैयाब्ला नोंथांमोना थांलाय फैलायाव बे फिसा नावजों मालाबाफोर खैफोदाव मोगा मोगि जानो गोनां जादों नामा? बेबायदिथ' बेक्तिगत नावाथ' जोंहा खायफा दं, खायफा गैया। थांलाय फैलायाव मालाबा बिदिनो एसे उसुबिदा जायो, गिदिं थांनांगौ जायो जोङो। बिदिनो नायै मानसि साबा साब्रै बिदिनो लाना थांनांगौ जायो। आरो सरकारिबाबो जों बेबायदि थांलाय फैलायनि थाखाय नावफोर मोनाखै आरो बायदिसिना सुबिदा बिदिनो धरलक थांलाय फैलायनि बिदिनो खरसा पातिबो बिदिनो माबा मोनाखै आरो।